হে গাইজ গুড মৰ্নিং স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অৰূপ JY ব্লগৰ অন্য এটা ভিডিঅ'লৈ ভিডিঅ' বনাইছোঁ মই এয়াৰপৰ্ট যাব ওলাইছোঁ 5 বছৰ মই যিহেতু ঘৰলৈ যাব ওলাইছোঁ সিহঁতে লগৰকেইটা আগবাম বুলি ক'লে আৰু এই আহি এয়াৰপৰ্টো পালোহি ধুনীয়াকৈ ইমান ভিডিঅ' কৰিয়ে নাহিলোঁ আৰু যিহেতু বাইকত আহিছোঁ আৰু লাগেজ আছিলে বেগ আছিলে এনেকৈ ভিডিঅ' বনাবলৈ অলপ অসুবিধা চ' গাইজ ফাইনেলি আহি ঘৰ পাই গ'লোহি এয়াৰপৰ্টৰ পৰা চিধা 3 ঘণ্টা জাৰ্ণি কৰাৰ পাছত এয়া ঘৰ আহি পালোঁ আগদিনাখনেই পালোহি আজি পিছদিনাখন ৰাতিপুৱা গৰু বিহু সেই পাপাই গৰুক মাহ হালধি নোৱাই আছে গতিকেলৈ আজি গৰু গা ধুৱাব পাম 5 বছৰ মূৰত ঘৰত আহিলোঁ এয়া পাপাই ধুনীয়াকৈ নোৱাই আছে আৰু ভিডিঅ'টো যে ভণ্টিয়ে কৰি আছে মই এইপিনে চাক বনোৱাত ব্যস্ত আছিলোঁ তো ভণ্টিক ভিডিঅ'টো কৰিব দিছিলোঁ তো পাপাই ধুনীয়াকৈ নোৱাওক তাৰপাছত দীঘলতি মাখিলতি লৈ কিনি গৰু গা ধুৱাবলৈ লৈ যাম বেলেগত নিব নোৱাৰোঁ যিহেতু আমাৰ ওচৰত কোনো ধৰণৰ এনে নদী অথবা এনেকুৱা পুখুৰী নাই গতিকে লৈ ঘৰ চোতালতে মটৰত পানী লগাই কিনি মটৰ চালু কৰি কিনি গৰু গা ধুৱাব লাগিব এয়া পপাই ধুনীয়াকৈ দীঘলতি মাখিলতি লৈ গৰু এজনী এজনীকৈ উলিয়াই আছে চ' গাইজ ফাইনেলি ময়ো গৰুক গা ধুৱাবলৈ আহি গ'লোঁ মই চাক বনাই আছিলোঁ লাও বেঙেনা হালধি থেকেৰা যিবিলাক লাগতিয়াল বস্তু গৰু বিহুৰ দিনাখন যিবোৰ চাকত ব্যৱহাৰ কৰে সেই বস্তুবোৰ বঢ়িয়াকৈ কাটি লৈ চাক পপাই বনাই দিলে তাত সকলোবোৰ চিলালোঁ বা লগালোঁ এতিয়া গৰু গা ধুৱাব লৈছোঁ আপোনালোকে নাহাঁহিব গাইজ কাৰণ আমাৰ তাত কোনো নদী অথবা ডাঙৰ পুখুৰী নাই আমাৰ ঘৰত গতিকে লৈ মটৰৰ পাইপ লগাই গৰু গা ধুৱাব লগা হৈছে তো চাই থাকক সেইফালে আৰু ভণ্টিক ভিডিঅ'টো কৰিব দিলোঁ তাই কি কৰি আছে ৰিলছ বনোৱাত তাই ব্যস্ত এয়া গৰু বিহুৰ দিনাখন সকলোৱে হুঁচৰি জুইছে প্ৰথম নামঘৰীয়া ঘৰত আজি প্ৰথম হুঁচৰি জুইছে আমাৰ গাঁৱৰ আগৰ যিটো বিহু দল আছিলে সকলো নিজৰ কৰ্মসূত্ৰে নিজৰ কৰ্মস্থানত আছে গতিকে লৈ যিসকল আছে সেইসকলে এনেধৰণে সৰু ডাঙৰ সকলোৱে মিলি বিহু জুৰে গাঁৱতে বেলেগ ক'তো বিহু প্ৰগ্ৰামত যোগদান নাই বাৰু
চ' গাইজ ফাইনেলি ৰাইজৰ পদধূলা পৰিল আমাৰ চোতালত। এয়া হুঁচৰি জুৰি আছে। আপোনালোকে এই বাঁহবোৰ যে দেখিছে, এয়া ভণ্টিৰ বিয়াৰ কাৰণে পেণ্ডেল কাম কাজ চলি আছিলে পেণ্ডেলৰ, গতিকে লৈ বাঁহবোৰ এনেধৰণে বান্ধি থোৱা আছে। এয়া আমাৰ সোণটো। এনেদৰে হুঁচৰিবোৰ জুৰিলে একেবাৰে শেহতীয়াকৈ আমাৰ ঘৰত হুঁচৰি জুৰিব আহিছে, কাৰণ দাদাও বাহিৰত গুৱাহাটীত থাকে, ময়ো বাহিৰত থাকোঁ। ক'লেও হুঁচৰিটো আমাৰ ঘৰতে শেহতীয়াকৈ জুৰিবৰ কাৰণে সেয়া ৰাইজ আহি আজি শেহতীয়াকৈ আমাৰ ঘৰতহে হুঁচৰি জুৰিলে। দুজন দাদা পিঠি খজুৱাই আছে। চ' এনজয় কৰক আপোনালোকে। চ' গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল। তো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো গতিকে আজিলৈ বাই বাই, টিল দেন টাটা।